কবিতাৰ শিৰোনাম প্ৰথম প্ৰেমৰ স্মৃতি। কবি অভিনাশ কলিতা। প্ৰথম প্ৰেমৰ স্মৃতিবোৰ পৰেনে মনত? কি যে নিস্বাৰ্থ আছিল সেই ভালপোৱাবোৰ, য'ত শিশুসুলভ মনটো পাগল হৈছিল কেৱল তোমাৰ বাবে। মনত আছেনে কিমান যে হাবাথুৰি খাইছিলোঁ মাত্ৰ তোমাক এবাৰ চোৱাৰ কাৰণে, কিমান যে আশাৰে বাট চাই থাকিছিলোঁ মাত্ৰ তোমাৰ এটি মেছেজৰ কাৰণে। কলিজাতিৰ বাঢ়ি যোৱা স্পন্দনে কৈ গৈছিল মোৰ আশে পাশে তোমাৰ উপস্থিতি। মোৰ কাৰণে হয়তো আছিল প্ৰথম প্ৰেম, কিন্তু তোমাৰ কাৰণে নিলাম কৰি দিলা তোমাৰ কলিজাটো মোৰ দৰতকৈ বহু দামত। পৰিণামত হেৰুৱাব লগা হ'ল নিজৰ আলসুৱা কলিজাটিও। আজি বুজিলোঁ যি কৰিলোঁ ভালেই কৰিলোঁ, শিকাই থৈ গলা জীৱনৰ দুৰ্লভ পাঠ। হয়তো জীৱনত ঠগ নাখাওঁ আৰু দুনাই, হয়তো ভুল নাযাওঁ আৰু দুনাই কাৰোবাৰ মিছা প্ৰতিশ্ৰুতি। কোনে কয় প্ৰথম প্ৰেম হেৰুৱালে দুনাই আৰু প্ৰেম নহয়? প্ৰেম হ'ব আৰু হ'ব, কাৰণ শিকাই থৈ গলা কাৰোবাক কৰিব অন্তিম প্ৰেম। ধন্যবাদ।